বন্ধু-বান্ধৱীসকল, হেল্ল' এভৰিৱান। আজি মই এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ মানে সুবিধা নহয় এনেই আৰু মানে এনে কাৰণে এছাইনমেণ্ট লিখি আছিলোঁ। এতিয়া মই আপোনাৰ এছাইনমেণ্টখিনি হেল্ল' এভৰিৱান। এয়া আৰু স্কুলত যাম, মানে স্কুল নহয় কলেজ। এয়া অসমীয়া মেজৰৰ কাৰণে মানে এছাইনমেণ্ট ছাবমিশ্যনৰ ডেট কালি। তো ইমান দিনৰ পৰা বহি সময়বিলাক গ'ল। তাৰপিছত এই দুদিনৰ 3 দিন পৰহি পৰা লৈছোঁ এয়া এছাইনমেণ্ট কিমান শব্দ? 500 × 6 × 3000 এখন পেপাৰ 30,000টা। এখন পেপাৰত কেইটাকা আছে? এটা নহয় 2500। নহয় এটা কুৱেশ্যনৰ 500 2500টা 30,000টা ৱৰ্ড। 30,000টা শব্দ লেখাত ধেমালি বস্তু নহয়। ৰাতিপুৱা লিখি আছিলোঁ পৰহি ৰাতি 2টা বজাত লিখি লৈছোঁ। তাৰপিছত শুনা পাই নেকি? এখন আছে এখন কাণে দুজনা পৰহি ৰাতি 2টা বজাত লিখি লৈছোঁ। মানে এখন পেপাৰৰ মাত্ৰ 3টা প্ৰশ্ন মানে নহয়, এখন পেপাৰৰ নহয় 5টা আছে, কিন্তু 3টাহে লিখিব পাৰিছোঁ মই ৰাতি 2টাক লৈকে। তাৰপিছত নেক্সট দিনা গ'ল গান ৰেকৰ্ডিঙৰ কাম আছিল, তাতে গ'লোঁ। তাতে যোৱাৰ পিছত 12টাৰ পৰা গান ৰেকৰ্ড কৰিছোঁ 4টাক লৈকে সন্ধিয়াৰ সময়। তাৰপিছত আহি কেনে ভাত চাত খাই আৰু ধুনীয়াকৈ টিউশ্যন আছিল, টিউশ্যনটো কৰি কেনে তাৰপিছত এছাইনমেণ্ট লেখা ষ্টাৰ্ট কৰিলোঁ। কিবাকৈ 12টাক লৈকে লিখি দিলোঁ। লিখি দিয়াৰ পিছত মানে এনেহেন হৈছে হাতখনে মানে নচলে আৰু। তাৰ নেক্সট কালি আছিল ন? কালি তাৰপিছত কালি কেইটাক লিখিছোঁ? 12:30 পৰা লিখিছোঁ। দুপৰা 12:30 পৰা ৰাতি 12টাক লৈকে নন ষ্টপ লিখিছোঁ, নন ষ্টপ। তাৰমানে মাথাটো চাৱাৰ সময় নাই, কাৰোবাই মাতিলেও মানে ৰাগ উঠি যায়, মাথা চাত গৰম উঠি যায়, হাত চাত একদম মানে ফুলি গৈছে। বেকা বেকি হৈছে, আঙুলি চাঙুলি ফুলি গৈছে। তাৰপিছত পেঞ্চিল শেষ হৈ গৈছে। তাৰপিছত আমাৰ ভাগিন আছে, সিৰ পৰা পেঞ্চিল খুজি আনিছোঁ। সিও কৈছে হ'ব দিয়া তুমি যোনদিনা দিয়া দিবা। বেচেৰাই দি দিছে পেঞ্চিল একডাল। তাৰপিছত এতিয়া মানে 2খন পেপাৰ আছে। এখনতো কিতাপেই নাই, তাৰমানে কিতাপেই পোৱা নাই, সেইখন কালি আনিব লাগিব। এতিয়া মানে 2খন পেপাৰো কমপ্লিট কৰিব আছে। তো 2খন পেপাৰত 10টা কুৱেশ্যন 500টা ৱৰ্ড কিমান হ'ব? 5,000টা শব্দ মই লিখিব লাগিব। মানে তাইও বেচেৰি লিখি আছে, তাইক যদি লিখিব কওঁ মানে তাই একদম জ্বলি পকি মৰি যাব। তাই হ'বই আৰু লেখা। এয়া মই দেখাই আছোঁ আপোনালোকক ডাইৰেক্ট এছাইনমেণ্টখিনি দেখাই মানে ডিগ্ৰী কমপ্লিট কৰাৰ পিছত DLED কৰি দিলোঁ। DLED কৰাৰ পিছত মানে অলপ দেৰি হ'ল, মানে MA কৰাৰ কাৰণে। তাৰপিছত একেলগে ল'লোঁ MA এডমিশ্যন। তাই পলিটিকেল, মোৰ অসমীয়াত। মানে মোৰ মেজৰ আছিল এডুকেশ্যনত, কিন্তু MA অসমীয়াত ল'লোঁ কাৰণ ইংলিছ অলপমান বহুতখন পেপাৰ যিহেতু ইংলিছত দিবলৈ টান কৰে, সেইকাৰণে অসমীয়াতে ল'লোঁ। অসমীয়াটো মানে বেছি কি হয়, সুবিধা হয় ক'ৰবাত স্কুলৰ কাৰণে। এতিয়া মই আপোনালোকক দেখাই আছোঁ এইবিলাক এছাইনমেণ্ট লৈছোঁ। আখৰৰ মৃত্যু নহয় গৈছে। এয়া এইবিলাক কিবাকৈ 500টা শব্দ হৈছেনে নাই বাকী নাই। 2500। নহয় মানে এটা প্ৰশ্নত ক'ৰ পৰা কি উঠিছে নাজানো, সহায় কৰি দিছে বাৰু বেলেগে। মানুহজনে বেচেৰা সহায় কৰি দিছে বহুতখিনি মোক, কিন্তু চবখিনিৰে মাত্ৰ মই লিখিব লাগে আৰু বান্ধি দিছোঁ গোটেইখিনি দিছোঁ। কালি দিব লাগিব। ফুলখনত দেখা দি দেখিছে না? এখন দেখা দি ইংলিছত পলিটিকেলত। এয়া তাই পলিটিকেলত লৈছে।
এই মেজৰৰ পলিটিকেলত যে আছে তোৰ কেমেৰাটো উল্টা হৈ আছে নহয় মই ফোন কেমেৰাই দি বস্তুটো ফোনটো হয় মিৰৰ ফেচটো কৰিব আছে কাষত উল্টা হয় মানুহটো উল্টা হৈ আছে সেইখন নাজো না এয়া বেচেৰি ইংলিছত লিখি তাই ইংলিছ কিন্তু বহুত জানে স্মাৰ্ট একদম ঐ এয়া তাই হ'বই আৰু আগৰ পৰা লিখি আছিল গুৰুত্ব দিছে তাৰমানে মই মানে গুৰুত্ব দিয়া নাই লাষ্টতে লাষ্টৰ সময়ত গলত কাটা লগা দিলে কথা নহয় আৰু নাটৰ মানে টাইমত কৰিব লাগে চব কাম সেইটোৱে টাইমত কৰিব আপোনালোকে বৰ্তমান এটা কথা হ'ল কৰিতো আছোঁ এইবিলাক কিন্তু একো কামত আহে নে নাহে নাচোঁ আৰু ভগৱান জানে ইটো কৰিলোঁ কিন্তু বৰ্তমানলৈকে একোৱে পোৱা নাই কৰি আছোঁ আৰু কি হয় জ্ঞান বাঢ়ি আছে না জ্ঞানটো বাঢ়ি আছে ডিগ্ৰীও হৈ আছে কিন্তু কাগজ কেইখন জমা হৈ আছে তাৰ বাহিৰে বেলেগ একো হোৱা নাই যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু লেখো দে হা আৰু লেখো আৰু লেখা মানে যুদ্ধত যাম আৰু দুটাকে যাওঁ পাম ৰাতি 8টা বাজি পাত্তা নাই আজি 1টা 2টামান বাজিব কিজানি হ'ব নাপাওঁ আজি বৰ্তমান চিলাইৰ কামবিলাকো স্থগিত কৰি দিছোঁ তাৰমানে কৈ থৈছোঁ মানুহবিলাকক এখন দিবা নোৱাৰোঁ মই বেলেগ ভাল কিন্তু কাষ্টমাৰ বিলাক বুজি পায় আৰু তই কিবা কবি বাই দে কিবা লেখ কবি লেখ হৈছে দে আৰু দে বাই 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 আকৌ লগ পাম অন্য নতুন ভিডিঅ'ৰ সৈতে